Hello guys, good morning from Jorhat. Aro ami Jorhatতে থাকিলো কালি এটা শিৱসাগৰ যাম যাবা ওলাইছো এবিলা সনাবা লিপষ্টিক দি আছে আৰু ইফালে যান গোটেইটা একা নিচিনা কাপোৰ পিন্ধি পেলাই ওলাইছো তুমি প্ৰত্যেকটো ভিডিঅ'ত পিছফাল দি ৰাখা প্ৰতি ফাষ্ট দি ৰাখা এবাৰ দেখা নাপাই নি এইটো ফালতু তে ওলাই লও ইয়াৰ পৰা এতিয়া আমি হোটেলখন এৰি দিলোঁ এখন এতিয়া আকৌ শিৱসাগৰ যাওঁ শিৱসাগৰ যাই আকৌ বেলেগ হোটেল ল'বাই লাগিব ফটো শ্বুট নেকি হয় পুৰা সুধবো এখন যোৰহাট টাউন নেকি যোৰহাট মেইন টাউন এইটো বৰুৱা চাৰিআলি বুলি কয় অঁ এতিয়া কোনফালে যাম শিৱসাগৰ গ'লে বৰুৱা চাৰিআলি বা কোন চাইডে যাব লাগিব আমি এতিয়া মেইন হাইৱে ওলাম অঁ এইফালেদি যাব পাৰি গৰালি হৈ গৰালি বুলি এইটো কিবা জেগা আছে গৰালি হৈ ডাইৰেক্ট চিধা এটি ৰোড হৈ ডাইৰেক্ট হাইৱে ওলাম তো গাইজ ৰাতিপুৱাৰ পৰা একদম খালী পেটে আছোঁ একো খোৱাও হোৱা নাই আজি পানীও খোৱা নহ'ল বাৰু দে কিবা অলপ খাই লওঁ দেই এতিয়া আমি পৰঠা খাওঁ ইমান বেছি ভোক লাগিছে এইখিনিয়ে পাইছোঁ আহি কেনেকুৱা পচন্দ হোৱা নাই যদিও খাব লাগিব এতিয়া জয়মতী কৰি চিধা গ'লে নাজিৰা সোণাৰী এইফালে পাম ONGC এইফালে আমি যাম বিউটি পাৰ্লাৰ ঢেৰ আছে তোমাৰ আৰু আমি যাম এইফালে এইফালে গ'লে আমি কি পাম ৰংঘৰ সেইখন দলং চাগে বহুত পুৰণা নহয় নে এই আখৰকেইটা দেখা নাই এইবিলাক আহোম ৰজাৰ দিনৰে ব্ৰিটিছৰ হয় এইবিলাক ব্ৰিটিছৰ দিনৰ এইকাৰণে লোহাত এতিয়াও মামৰ লগা নাই আৰু সেইটো কি ধুনীয়া চাওঁ পৰিৱেশটো আৰু ইফালে আমি এতিয়া গৈ আছোঁ ৰংঘৰ তো ফাইনেলি আমি আহি পাই গ'লোঁ ৰংঘৰ এইখন গেটখন কিন্তু দুৰ্ভাগ্যবশতঃ যে এইখন গেট বন্ধ আৰু এইখন মেইন গেট এইখনৰ বোলে আমি আহিলোঁ আহি ইয়াতে টিকেট কৰিলোঁ এটা টিকেটত ৭৫ টকা আৰু এতিয়া আমি ভিতৰত সোমাই যাওঁ ব'লক আৰু এইখনে হৈছে ৰংঘৰৰ বাকৰি য'ত বহাগ মাহৰ প্ৰথমটো দিনতে শিৱসাগৰ জিলাৰ অন্যতম ঐতিহাসিক কীৰ্তিচিহ্ন বুলি ক'ব পাৰি অৰ্থাৎ ৰংঘৰৰ বাকৰি ইয়াতে বিহু নৃত্যৰ লগতে বিভিন্ন নৃত্য অনুষ্ঠিত হয় এতিয়া বগলী নেকি ভাঙি গৈছে এইটো কষ্টালো বহুত পুৰণা এইটো কি মই বুজি নাপালোঁ দে কিবা কাৰণে যুদ্ধ কৰি আছে সেই দুটাই এইটো হৈছে ৰংঘৰ আৰু এইফালেদি ভিতৰত যাব লাগে এই ইটাবিলাক চাওঁ বহুত পুৰণি একদম ডাঙৰ ডাঙৰ বোলে ৰং চং এৰি গৈছে কিমান পুৰণি বস্তু আৰু ইমান ধুনীয়া এটা পৰিৱেশ চাওক কি ধুনীয়া লাগিছে ভিতৰৰ পৰা একদম মই ওপৰত আছোঁ ওপৰৰ পৰা ভিডিঅ' কৰিছোঁ আৰু ইয়াতে বিহু চিহু নাচে আৰু বহাগত কি ধুনীয়া চাওক অঁ তো গাইজ আমি এতিয়া ইয়াৰ পৰা যাওঁ এনেও চাব লগা জেগা বহুত আছে সেইকাৰণে ৰংঘৰৰ পৰা ওলালোঁ ৰচনা বা আৰু যাৰ অহাই নাই গাড়ীতে বহি আছে সিহঁতৰ বোলে মাথা বিষাইছে মানে আমিয়ে চালোঁ ভালে লাগিল চাই আৰু ৰ'দো বেজা দিছে যাই প্ৰাণ নহ'লে দেই আৰু এতিয়া আমি ভাত খাম এয়া এইটোতো বোলা ভাত নেকি বোলে বেঙেনা পাতে দিয়া খাই দিবি পাতে দিয়া খাম মই অঁ আলু তুমি নাখায় নাখাওঁ বেয়া পাওঁ মই এইবিলাক পাপৰ মই গম পাওঁ
মই ভাত খাব নোৱাৰি একো খাবই ল'ব তেনেকৈ মানে বনাই যাওঁ এইখিনি হাঁহে কোমোৰাই ভাত চাত খাতে লিপষ্টিক চিপষ্টিক গেল হাঁহৰ মাংস খাইছোঁতো এইফালে দিচাং ৰিজৰ্ট এখন ৰিজৰ্ট নেকি নহয় এতিয়া ভাত চাত খালোঁ এতিয়া আকৌ যাওঁ বাৰিষাৰে বৰষুণে কি ব্ৰিজ এখন কি ব্ৰিজ শিলৰ ব্ৰিজ লোহাৰ লোহাৰ এয়া গানৰ দেউতাকে গান গাই আছে চাচোন অঁ এইফালে এইফালে আৰু ৰুমত বঢ়িয়াকৈ গা পা ধুই ফ্ৰেছ হৈ আহিলোঁ এতিয়া বৰষুণ পৰি আছে অলপ অলপ তাতে গাখীৰ দিয়া চাহ দেখা পালোঁ খাওঁ খাওঁ লাগিল খাই দিওঁ এনেও গাখীৰ দিয়া চাহ আৰু বৰষুণ আৰু এইটো দিব চাহ আগতে খাই পোৱা নাই এইবাৰে ফাৰ্ষ্ট এয়া চাহ গাখীৰ দিয়া চাহ আৰু বৰষুণ এইখন হৈছে ৰাতিৰ যোৰহাট টাউন ইমান টাউন ইমান সোনকালে বন্ধ কৰে নেকি এইবিলাক দোকানে বন্ধ কৰিলা সোনকালে হয় হয় লেডি কোৰ্চ অঁ ভিতৰত থাকিব পাৰে ইয়াতে এতিয়া আমি বিউটি পাৰ্লাৰ বিচাৰি আহিছোঁ এই থ্ৰেডিং কৰিব নকৰা সেইখন বন্ধ ইফালে মই গ্লাছতে ফটো কেইটামান উঠিলোঁ আইফোন নহয় যদিও বাৰু উঠিলোঁ আৰু এইৰ আশাটো কোনোবা দিনাৰ পৰা মানে হেৰি হৈ আছে এইটো থ্ৰেডিং কৰোঁ আহাৰ দিনাৰ পৰা অশান্তি কৰি আছে ফাইনেলি এই থ্ৰেডিং কৰিলা কিন্তু আমাৰ তাতে 20 টকা এনে 50 টকা কেনে যিহেতু বৰষুণ পৰি আছে গৰম কিবা এটা খাব মন গ'ল সেইকাৰণে আমি খালোঁ ম'ম' এয়া ম'ম' খাই লওঁ দেই জলকীয়া ম'ম' খাই ধৰিছে ম'ম' খাই ধৰিছেহে এতিয়া আমি যাওঁ ৰুমক লাগি ঠাণ্ডা দিনত খাই ভাল লাগিব মোৰ অঁ। একো টেষ্ট নাই একো ভাল পোৱা নাই মই ইমান ফটো বনাইছে সৰুটো বাদৰ কথা আমাৰ সেয়াৰ তাৰ নিচিনা নহয় একো ভাল লগা নাই গুৱাহাটীত প্ৰকাণ্ড ম'ম' একে ড্ৰেছ পিন্ধি আহিছোঁ আমি পেনকেইটা দেখুৱাই নাথাকে তেনেকেইটা দেখাব নোৱাৰি মই আগত যাই ৰ'ব এটা কাম কৰা অঁ। আটা এইটো হৈছে যোৰহাট পূজা মন্দিৰ এনে খোজকাঢ়ি কাঢ়ি ফুৰিব আহিছোঁ আধা ঘণ্টামান খোজকাঢ়ি কাঢ়ি যোৰহাট টাউন ঘূৰি এতিয়া ভাত খাওঁ খুখুৱনি এতিয়া ম'ম' খোৱা নাছিলে মই খোৱা নাই আৰু আমি ভাত চাত খাই দি এইখন কিতাপ পঢ়িব লৈছোঁ এনেও মই পঢ়াত বেয়া ভাল পঢ়িব লাগি এখন লৈ আহিছোঁ আৰু এয়া পানী বটল আৰু ইফালে অজনা বা যাওঁ নাই যেতিয়া ভাত লৈ এতিয়া আমি একদম টপ ফ্ল'ৰলৈ যাই আছোঁ হা খোজকাঢ়িব ইচ্ছা নাই মই ওপৰলৈ তাই একদম আজি মানে পূৰা ওপৰত আছে আমাৰ ওপৰত লাষ্টত নহয় ওপৰত ইয়াতে চেটিং কৰি কালিৰ পৰা ৰিলচ এইটো আছিলে নেকি এইটো নহয় এইটো এই ৰুম কিমান খোজকাঢ়ি গাড়ী অৱশেষত জনাবা কিয় ভাল লগা নাই তুমি বোলে পঢ়ি ভাল পাই কিতাপ লৈ আহিছোঁ
পঢ়ি ভাল পাওঁ বোলে আৰু এই ভাত চাত দি দিছে মই ফটো উঠিলোঁ আৰু ইয়াতে বৰ ধুনীয়া দেখিলা এটা ফটো উঠিম এতিয়া চাওক আমি কিমান ওপৰত পালোঁ আহি এই ভাত দিবা মোক 2টা ফটো মাৰি দিয়া এইটো ঘূৰিবি নেকি আৰু এতিয়া আমি গা পা ধুই ঘুমাবলৈ ৰেডি ঘুমাৰ আগত অলপ মেকআপ কৰি লৈছোঁ মই মুখত দি আছোঁ মেকআপ কৰি দিছোঁ আৰু তাৰপিছত কাজল লগাই আছে এতিয়া ঘূৰি ঘূৰি আমি আকৌ সেইখন হোটেলে পাইছোঁ আহি এইবিলাক মোক এৰুৱাব লাগছে কালি ৰাতি এটা ক'ত খাইছোঁ এতিয়া মাতি এতিয়া মেইন কথাটো এইটো কি এইটো চকুত দিয়া এতিয়া আমি ঘূৰি ঘূৰি ক'বা নেদেই আমাৰ কথাখিনি হয়তে আজি আকৌ আজি যাব লাগে অঁ যাম দে আৰু আমি আমি আৰু তুমি যা এবাৰ যাচোন আকৌ মাথাটো দিবি এনে আমোচা নাপালোঁ ছাতি আমিতো আজি শিৱসাগৰত গৈছিলোঁ ইয়াৰ পৰা এটা টোপোলা চোপোলা বান্ধি লৈ কিন্তু শিৱসাগৰৰ পৰা আকৌ ঘূৰি পেলাই এটাই পালোহি যোৰহাটতে খালি ৰুমটোৱে আৰু কিবা এটা খেলি মেলি হোৱাৰ কাৰণে তাতে আৰু বেছিকৈ সময় মানে বেছি সময় থাকিব নহ'ল ৰংঘৰটো চালোঁ মাত্ৰ ৰংঘৰটো চাই উঠি বঢ়িয়াকৈ ঘূৰি আহি আছোঁ আহি পেলাই ইয়াতে এনেই অলপ খোজকাঢ়ি গ'লোঁ যাই এতিয়া ভাত পানী খাই উঠি ঘুমাবাই হ'ল এতিয়া কালিও কিবা চাব পাওঁ নে নাপাওঁ ঠিক নাই হ'লেও এই আহাতে চাদৰ তাদৰ চাপ দিছে মই নাযাওঁ বুলিয়ে কৈছোঁ এয়ে কৈ আছে মোৰ চাদৰ খাবলৈ চাপ দে দিয়ক দি চালোঁ দি তাৰপিছত কালি ক'ৰবাত নহয় এটা ভাল জেগাতে সোমাই পেলাই ঘৰত যাব লাগিব উপায়টো নাই আৰু মই মানে কথা এটা একে বঢ়িয়াকৈ ক'ম মই ক'ব পৰা নাই পানী লাগি তলত বিকি মানে নাক ওলাই নৰা আছোঁ আৰু এইটো ডেড বডি দাই আৰু এইফালে মই বাগান দিছোঁ অলপ উল্টি বাগান দিছোঁ একো কথা নাই পাল্টি বাগান দিম 105 আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিবি নাপালেও কৰি দিবি নকলেও কোনো কথা নাই আৰু এইখিনিতে মই ভিডিঅ'টো শেষ কৰিলোঁ গুড নাইট বাই বাই অঁ নকৰিবি নকলেও মই ভিডিঅ' দিয়া নাই